তো স্যার আমি দেখিছোঁ যে প্ৰভু যীশুক বিশ্বাস কৰি প্ৰভু যীশুৰ বাক্যবিলাক শুনি এটা সকলোৱে কয় যে নতুন জীৱন এটা পোৱা যায়। আৰু আপুনি বিশ্বাস কৰেনে যে নষ্ট হোৱা জীৱনটো হয় অনন্ত জীৱন পায় বুলি আমি শাস্ত্ৰৰ বাক্যমতে পাওঁ, কিন্তু নতুন জীৱন যে যীশুত আছে সেইটো আপুনি কি বুলি অনুভৱ কৰে? মই যিদৰে ভাবোঁ যে যীশুখ্ৰীষ্টক অনুসৰণ কৰিলে অনন্ত জীৱন পাব, সেইটোতো পাবই, কিন্তু এই জগততো তেওঁ কি বুলি কয় আশীৰ্বাদ প্ৰাপ্ত হ'ব। যীশুৱে এঠাইত কৈছে যে তেওঁৰ কাৰণে যদি মই কিবা হেৰুৱাওঁ, সম্পত্তি হওক বা পৰিয়ালেই হওক বা আন কাৰোবাকে হওক, তাক দহগুণলৈকে দিয়াৰ প্ৰতিশ্ৰুতি হৈছে। সঁচাকৈ হয়, গতিকে মই ভাবোঁ যে ভাল জীৱন যাপন কৰি খ্ৰীষ্টক অনুসৰণ কৰি, খ্ৰীষ্টক অনুসৰণ কৰিলে তেওঁ ভাল জীৱন যাপন কৰিবই, আৰু ভাল জীৱন যাপন কৰিলে ঈশ্বৰেতো অনন্ত জীৱনৰ প্ৰতিশ্ৰুতি যেনেদৰে দিছে, এই জগততো তেওঁ সুখে স্বাচ্ছন্দ্যে নিৰাপদে ৰখাৰ প্ৰতিশ্ৰুতি দিছে। আৰু ঈশ্বৰে আমাক কৈছে যে মই তোমালোকৰ সংগে সংগে আছো, জগতৰ শেষলৈকে মই তোমালোকৰ সংগে আছো। গতিকে এইটো বহুত গুৰুত্বপূৰ্ণ কথা। ঈশ্বৰে যদি মোৰ লগত থাকে তেনেহ'লে মই হেদাত দুখীয়া হ'লেও মই আশীৰ্বাদ পাওঁ। মই জানো যে মই কোন, মই ঈশ্বৰৰ লোক বুলি এইটো যদি মোৰ ভিতৰত ষ্ট্ৰংকৈ যদি মই ফিলিং কৰি থাকোঁ, সেইটোৱে মোৰ কাৰণে লাভ। আহিব লগা জগততো লাভ, এইটো জগততো লাভ। আৰু এইটো জগতৰ মানুহে বহুত ক্ষেত্ৰত বুজি নাপাব পাৰে, কিন্তু ব্যক্তিগতভাৱে মই জানো যে মই বহুত আশীৰ্বাদ। যদি আমি চাবলৈ যাওঁ যে আপুনি বহুত ব্যৱসায়ৰ লগতো জড়িত, বহুত কষ্ট পৰিশ্ৰম কৰি আপোনাৰ পৰিয়ালটো প্ৰতিপালন কৰি আছে, আৰু লগতে সামাজিক পৰিয়াল সেৱাবিলাকো কৰি আছে, ঈশ্বৰৰ সেৱাও কৰি আছে, ইমানখিনি কেনেকৈ আপুনি নিজকে মেনেজ কৰি চলাব পাৰিছে? পৰিয়াল মেইনটেনেন্সৰ কথা ক'বলৈ গ'লে কেইবাটাও কথা ক'ব লগা হ'ব। প্ৰথমতে মই কৈছোঁ যে মোৰ গাঁৱত সৰু সুৰা অলপ খেতি বাতিও আছে, সেইবিলাকো মই কৰোঁ। আৰু গুৱাহাটীত থাকি মই দুটামান কাম কৰোঁ। এটা হ'ল ইঞ্চুৰেঞ্চ ৰিলেটেড কাম মই অলপ কৰোঁ, এজেণ্ট হিচাপে, তাৰ পৰা কিবা এটা আহে। আৰু প্ৰায় 2002 চনৰ পৰা মই এটা প্ৰেছৰ লগত শ্বেয়াৰিঙত আছিলোঁ। প্ৰিণ্টিং প্ৰেছ এতিয়া বহুত চলিছিলে, আৰু এই প্ৰিণ্টিং প্ৰেছটো মাত্ৰ এই কৰোণালৈকে চলি আছিলে, ভাল ধৰণেৰে চলি আছিলে, ভাল এটা প্ৰফিট পাইছিলোঁ, কিন্তু পৰিয়াল চলাবলৈ আমাৰ কোনো অসুবিধা হোৱা নাছিল। কিন্তু এই কৰোণাৰ পাছৰ পৰা আৰু এতিয়া টেকন'লজি বিভিন্ন ধৰণৰ আহি গ'ল, এই প্ৰিণ্টিংবিলাক অলপমান কমি গৈছে, আৰু মানুহে প্ৰিণ্টিং কিতাপ অলপ কম কৰা হৈছে অলপমান। সেইকাৰণে এইটো অলপমান ফ্লপ হোৱাৰ নিচিনা হৈছে, যদিও মানে ইঞ্চুৰেঞ্চ ৰিলেটেড কাম আৰু কিছুমান এইটো মিউচুৱেল ফাণ্ডছ বা আন কিছুমান ইঞ্চুৰেঞ্চৰ লগত জড়িত আছে, যিটো ফাইনেন্সিয়েলি ছাপৰ্ট হয়, যিখিনি মানে আমাৰ পৰিয়ালৰ কাৰণে লগা হয়, ঈশ্বৰে যথেষ্টখিনি সহায় কৰিছে, সেইবিলাকৰ যোগেদি মোৰ হৈ যায়। আৰু লগতে মই দেখিছোঁ যে আপুনি নিজাববীয়াকৈ কিতাপবোৰ লিখে, আৰু যি কিতাপৰ জৰিয়তে বহু লোকে উপকৃত হৈছে। চ' সেনেকুৱা কি কিতাপ আপুনি নিজাববীয়াকৈ লিখিছে আমি সকলো দৰ্শকক আপুনি দেখাব পাৰে? কিতাপ বুলি ক'বলৈ গ'লে মোৰ সৰুৰে পৰাই তেনেকুৱা এটা ৰাপ আছিলে। ক'ৰবাত মই কিবা এটা লিখোঁ আৰু মোৰ নামটো প্ৰিণ্টিং হওক, মোৰ ভাল লাগিব, ভালৰ কথা, ভাৱনা এটা আছিল। মোৰ মনত আছে, এইটো খ্ৰীষ্টক পোৱাৰ আগতে হাইস্কুলত এদিনাখন আমাৰ ছায়েন্স মেডাম এগৰাকী আছিলে, তাই সকলোকে সুধিছিলে যে তোমালোকে ভৱিষ্যত কি হ'ব, তোমালোকৰ এইম এণ্ড লাইফ। চবেই বেলেগ বেলেগ কৈছে, মই কৈছিলোঁ যে মই লিখক হ'ম।
আচ্ছা গৈ পাইছিলা আচ্ছা এইটো ক্লাছ 8 বা 9 থাকোঁতে বহুত বছৰ আগত হয়। হয় তো মোৰ ভাৱনা আছিল কি যে মোৰ নামটো যদি ক'ৰবাত প্ৰিণ্টেড হৈ ওলায় মোৰ ভাল লাগিব চাওঁতে। তো সেইটোতো গ'লেই পাছত আৰু এইবিলাক পাহৰা গ'ল ঠাইত নাম উঠি গ'ল। আৰু খ্ৰীষ্টক যেতিয়া পালোঁ তেতিয়া বাইবেলখনত পঢ়ি থাকোঁতে মই খ্ৰীষ্ট জ্যোতি নামৰ এটা আলোচনীত মই নিয়মীয়াকৈ লিখিছিল। সেইটো শিৱসাগৰৰ পৰা ওলাইছিলে আচ্ছা আৰু গুৱাহাটীৰ পৰা ওলোৱা এটা মেগাজিন আছিলে দীপশিখা, সেইটো তেতিয়া প্ৰকাশ নহয়। সেইটোতো মই নিয়মীয়াকৈ লিখিছিলোঁ, মানে সাক্ষ্যই হওক বা গল্পই হওক বা কবিতাই হওক বাইবেলৰ কিবা থটেই হওক বিভিন্ন ধৰণৰ মেগাজিনত তেনেকৈ লিখিছিলোঁ, খ্ৰীষ্টীয় মেগাজিনবিলাকত লিখিছিলোঁ। আৰু কেইবাবাৰো মানে এনে মেগাজিনত মানে আমাৰ অসমীয়া আলোচনীটো ফ্ৰাইডেৰ উপলক্ষে বা বৰদিনৰ উপলক্ষে বা আন কিবা উপলক্ষে ইংৰাজী বা অসমীয়া কিবা লিখিছিলোঁ। আৰু এইবিলাকতো চৰ্চাৰ আওতাত পৰে, মই পঢ়িছিলোঁ, ভাল পাইছিলোঁ পঢ়িবলৈ। কিন্তু বিশেষকৈ মই যিটো আমাৰ প্ৰচাৰৰ ক্ষেত্ৰত আমাৰ মুছলিমসকলৰ মাজত প্ৰচাৰৰ ক্ষেত্ৰত সহজ ভাষাত বুজি উঠে হয় খ্ৰীষ্টৰ কথাটো যেন সহজ ভাষাত বুজিব পাৰে, সেইটো লৈ পেলাই মই বহুতকেইটা কিতাপ ইংৰাজীৰ পৰা অসমীয়ালৈকে অনুবাদ কৰিছোঁ। আৰু সেই কিতাপবিলাক মই যদি দেখাব পাৰে যদি আছে। মোৰ এইটো এটা কিতাপ আছে দেই, ইয়াত মোৰটো আছে আল কোৰাণ আৰু কিতাবুল মুকাদ্দাছৰ মূল পাঠ্য ইতিহাস। বহুতে নাজানে যে কোৰাণ ক'ৰ পৰা আহিল, বাইবেল ক'ৰ পৰা আহিল, বহুতে নাজানে। এটা এটা নিৰপেক্ষ কিতাপ বা মুছলিম মানুহে পঢ়িলে বহুত উপকাৰ হয়। তাৰপাছত এইটো আছে ঈছা মছিহৰ জীৱনী। এইটো যীশু খ্ৰীষ্টৰ জীৱনী। বহুত ক্ষেত্ৰত দেখা যায় যে আমাৰ মুছলিমসকলে যীশু খ্ৰীষ্টক যেনেদৰে জানে অলপ পাৰ্থক্য আছে, কিবা এটা পাৰ্থক্য আছে। পাৰ্থক্যটো এনেকুৱা হ'ল যে কোৰাণ শ্বৰীফ পঢ়িলে মুছলিমসকলে জানিব যে যীশু খ্ৰীষ্টই ভূমিষ্ঠ হৈয়েই কথা বাৰ্তা কৈছিলে, আৰু ভূমিষ্ঠ হোৱাৰ পাছতেই এইটো মাটিৰ পৰা চৰাইৰ আকৃতি কৰি পেলাই ফুটি এইটো জীৱন্ত হৈ উঠা বুলি এইটো মুছলিমসকলে জানে, যিটো নেকি বাইবেলত একুৰেটলি নাই। অলপ দেৰিকৈ হ'লেও আছে, কিন্তু অলপমান পাৰ্থক্য আছে। গতিকে ইয়াতে ঈছা মছিহৰ জীৱনী বুলি ক'লে এইটো অকল এটা খণ্ডহে মই লৈ আনিছোঁ। ইয়াৰ মানে 6টা খণ্ড আছে। তাতে গোটেই হয়, মানে যেনেকে 6টা খণ্ড ঈছা মছিহৰ জীৱনী বহুত ধুনীয়াকৈ লিখা আছে। প্ৰত্যেকজন মুছলিম মানুহে পঢ়িলে মানে যীশু খ্ৰীষ্টৰ বিষয়ে তেওঁলোকে ধুনীয়াকৈ যাব পাৰিব। আচ্ছা, তাৰপাছত এইটো সেই ঈছা মছিহৰ জীৱনী, আৰু এইবিলাকো সেই ঈছা মছিহৰ জীৱনীৰ ভিতৰতে পৰে। এখানটা কিতাপ আছে কি সত্যৰ জয়। সুন্দৰ কিতাপ, সুন্দৰ নামটো দিয়া আছে সত্যৰ জয়। তো যিকোনো প্ৰকাৰে আমি যদি যাওঁ তেনেহ'লে দেখা যাব যে এই পৃথিৱী সত্য বুলিবলৈ গ'লে আমি এটা ভিতৰতে যাম, সেইটো হ'ল যীশু খ্ৰীষ্ট। কাৰণ তেওঁ কোনো পাপ কৰা নাছিলে, তেওঁৰ জন্ম নিষ্পাপত আছিলে, ঈশ্বৰৰ পৰা তেওঁ জন্মগ্ৰহণ কৰিছিলে। তেওঁ এই পৃথিৱীত যিমান কেইবছৰ আছিলে কোনেও কেতিয়াও তেওঁ পাপ কৰা নাছিলে। গতিকে সকলো ফালৰ পৰা মৃত্যুদণ্ডটো সম্পূৰ্ণৰূপে মানে ঈশ্বৰৰ ইচ্ছাত হৈছে, তেওঁ মানে গ্ৰহণ কৰিছে। মানে শত্ৰুক প্ৰেম কৰিবা বুলি যে তেওঁ কৈ গৈছিলে, তেওঁ নিজে কৰিও দেখুৱাইছিলে। মানে চবেই তেওঁক মৃত্যুবৰণ দিছে, কিন্তু তাৰ পৰাই তেওঁ কি কৰিছে, কৈছে হে প্ৰভু, হে ঈশ্বৰ, তেওঁলোকক ক্ষমা কৰক, এনেকুৱা মহান মানে কৌতাৰ পৃথিৱীত নাই। সত্য যিকোনো ফালৰ পৰা ক'লে সত্য, গতিকে সত্যৰ জয়, যীশু খ্ৰীষ্টৰ জয় হওক বুলি তেনেকুৱা এইটো কিতাপৰ হেৰি। বাকী আমি সৰু এটা কিতাপ লিখিছিলোঁ, মুছলমানৰ বাবে মচিহী হোৱাটো কঠিন কিয়। সেইটো কিছুমান প্ৰেক্টিকেল কাৰণ আছে। সেই কথাটো মানে আমি বুজিবলৈ চেষ্টা কৰোঁ যে মুছলিমসকলে সাধাৰণতে যীশু খ্ৰীষ্টক জানিলেও জনাৰ পাছতো গ্ৰহণ কৰিব নোৱাৰে। সেই কথাটো ইয়াতে খুব ধুনীয়াকৈ লিখা আছে। ইচ্ছা কৰে কিন্তু জানিব নোৱাৰে। হয়, তাৰপাছত কি কৈছিলোঁ যে মই কৈছিলোঁ যে বিভিন্ন হেৰিত মেগাজিনত মই লিখিছিলোঁ গল্প হিচাপে।
এই কিতাপটো এইটোৰ ক্ৰুচৰ চিঠি। চিঠি এই কিতাপটো কিন্তু মানে আগতে কিতাপ আকাৰ নাছিলে, এইটো মেগাজিনত ওলাইছিলে। মানে মোৰ আপুনি সংগ্ৰহ কৰি পেলাই হয়, মোৰ টেষ্টিমনি হয় আচলতে। বিভিন্ন ঠাইত গৈ পোৱা কিছুমান প্ৰেক্টিকেল অভিজ্ঞতা বা টেষ্টিমনিৰ ভিতৰত পৰে এইটো। মই এইটো পাছত সংকলন কৰি একেলগ কৰি লিখিছিলোঁ। ইয়াতে প্ৰায় 18টামান গল্প আছে। আচ্ছা, প্ৰতিটোৱেই মানে পাৰ্ট অফ মাই টেষ্টিমনি আৰু ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত লিখা। গতিকে এইটো পঢ়িলেও মানুহে খ্ৰীষ্টত ষ্ট্ৰং থাকিবৰ কাৰণে হয়। অনুপ্ৰেৰণা এটা পাব। পাব। ক্ৰুচৰ চিঠি এইকাৰণে লিখিছোঁ যে এইটো ক্ষমাৰ বাণীটো ক্ৰুচৰ পৰাই আহে না। ক্ৰুচৰ পৰাই, সেই ধৰণৰ সেইটো মনোভাৱ ৰাখিয়ে ইয়াৰ নামটো ক্ৰুচৰ চিঠি। ক্ৰুচৰ চিঠি বহুত সুন্দৰ, ভাল নাম এটা, ব্যতিক্ৰমী নাম এটা দিছে। তাকে তাৰ পাছত আমাৰ মুছলিমসকলৰ কাৰণে আমি শেষত এইটো কিতাপো যিটো বাংলাত ইতিমধ্যে আছেই, হয়, এইটো মানে আমি অসমীয়া কৰিবৰ কাৰণে বহুত চেষ্টা কৰিলোঁ। হয়, আৰু 2010 চনৰ পৰাই আৰম্ভ কৰি মানে বিভিন্ন ঠাইত মই কিছুমান ঠাইত প্ৰেক্টিকেলি আছোঁ, কিছুমান ঠাইত ইনডাইৰেক্টলি আছোঁ। আৰু এতিয়া আমাৰ যিটো গ্ৰুপ আছে তেওঁলোকৰ যোগেদি আছোঁ, কিন্তু ময়ো লগতে আছোঁ। হয়। এই যোৱা বছৰ 2025 চনতেহে এইটো সম্পূৰ্ণ হৈ সম্পূৰ্ণ উঠিছে। হৈছে মানে নাম এইটো ইঞ্জেল চৰি মানে নতুন নিয়ম নথৈ জ্ঞান। মুছলিমসকলৰ কাৰণে বনোৱা গৈছে কাৰণে ইঞ্জিল স্বৰূপ নাম দিয়া হৈছে। আচ্ছা, এই পুস্তকখিনি বা এই কিতাপখিনি যদি মানুহে পঢ়িব বিচাৰে বা ক'ত কেনেকে পাব পাৰে? প্ৰথমতে আমাৰ লগত দাৰুল মুছলিমৰ লগত যোগাযোগ কৰিলে সেইটো হ'ব। নহ'লে আমাৰ এই কিতাপটো এই প্ৰায়বিলাক কিতাপ আমাৰ CLC-ত পোৱা যাব। আমাৰ এই গুৱাহাটীৰ যিটো পাণবজাৰ। হয় খ্ৰীষ্টীয় সাহিত্য কেন্দ্ৰ আছে যে CLC, তাতে এইটো পাব পাৰে। গোটেইকেইটা কিতাপ তাতো পাব আৰু মোৰ লগত যোগাযোগ কৰিলেও পাব। ইয়াৰ উপৰিও আমাৰ মুছলিম ভাইসকলৰ কাৰণে, মুছলিম সমাজৰ কাৰণে কিছুমান সৰু সুৰা কিতাপ মই হেৰি কৰোঁ। মই এটা কেলেণ্ডাৰ প্ৰস্তুত কৰোঁ। প্ৰায় আজি 2015 চনৰ পৰা মই এটা কেলেণ্ডাৰ যুগুত কৰোঁ। এইটো মানে এইটো এৰাবিক লিখা আছে। আচ্ছা, আপুনি নিজে প্ৰস্তুত কৰে? এইটো মানে বাহিৰৰ পৰা আহে। হয়, মই এইটো খালি এইখিনিত ইংৰাজী থাকে, কিন্তু মই অসমীয়াত বাহিৰৰ কথাই লিখা আছে। হয়, হয়। আৰু এইটো যদিও এৰাবিক, এইটো বাহিৰৰ পৰা লিখা আছে। আচ্ছা, আচ্ছা। তো আমাৰ মুছলিম মানুহবিলাকৰ মানে এটা আকৃষ্ট থাকে যে এৰাবিক যদি তেনেহ'লে এইটো আমাৰে ভাষা। আমাৰ ভাষা, হয়। পঢ়িবলৈ ভাল পাব বা চাবলৈ ভাল পাব, লগত ৰাখিব। তেওঁলোকে এইটো পঢ়ে আৰু এইটো অৰ্থ তেওঁলোকে পঢ়ি লয়। এইটোৰ যোগেদি তেওঁলোকে অলপ ভাল পায় আৰু এইটো গম পায় যে নাই, যদিও এইটো বাইবেলৰ কথা, মানে এৰাবিকতো যে বাইবেল আছে সেইটো জানি তেওঁলোকে ভাল পায় আৰু তেওঁলোকে বুজিবলৈ চেষ্টা কৰে। এইটো বহুতে লয়। যদিও অলপ খৰচ পৰে, আমি তেওঁলোকক তেনেকুৱা বিক্ৰী হিচাপে নহয়, আমি যিসকলে বিচাৰে আমি তেওঁলোকক বিনামূলীয়াকৈ বছৰত এটা বস্তু উপহাৰ দিবলৈ হয়। আৰু সৰু ল'ৰা ছোৱালীবিলাকে যেন বাইবেলৰ কথাবিলাক মেমৰি কৰিব পাৰে, ডেইলি ভাৰ্ছ এইটোতো আছে, একফালে এৰাবিক আছে, একফালে ইংৰাজী আছে। আমি অসমীয়া কৰিব পৰা নাই কাৰণ বহুত ডাঙৰ কিতাপ। গতিকে আজিকালিতো আমাৰ ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালী বহুত আছে, তেওঁলোকেও এইটো ভাল পায় আৰু এইটোৰ যোগেদিও মানে বাৰ্তা প্ৰচাৰ। ছাৰ, আপোনাৰ জীৱনৰ পৰা দেখিলোঁ যে বহুত ইমান ব্যস্ততাৰ মাজতো আপুনি কিতাপবিলাক, বহুতখিনি পুস্তক অনুবাদ কৰিছে। আৰু আজিৰ সময়ত সকলো ল'ৰা ছোৱালী, সকলো প্ৰজন্মই যেতিয়া কিতাপৰ প্ৰতি আকৰ্ষিত হয়, আকৃষ্ট হয়, ভাল পায় বা পঢ়ে, আৰু এই কিতাপৰ জৰিয়তে আপুনি সকলো লোকৰ কাৰণে বহুত ডাঙৰ এটা অৱদান আগবঢ়াইছে, সেইটো সঁচাকৈ ধন্যবাদ দিছোঁ। আৰু ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক অধিককৈ। আৰু যদি কোনোবাই এনেকৈ পুস্তকবিলাক বিচাৰে, যোগাযোগ কৰিব পাৰে। ইয়াতে তলত আমাৰ নাম্বাৰ দিয়া হ'ব। আৰু লগতে হ'ল কি ছাৰ, মই চাইছোঁ যে এটা খ্ৰীষ্টীয় জীৱন যাপনত প্ৰাৰ্থনা কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে, বাইবেল পঢ়াটো কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে খ্ৰীষ্টীয় জীৱন যাপনত? ঠিক আছে, মই চাগে আমাৰ সময়ো চমুৱাই আহিছে, মই যিমান কৈ লওঁ। এই কিতাপবিলাক পঢ়াৰ মই আৰু এটা কথা পাহৰি গৈছোঁ। এই অনুবাদ কৰা কিতাপ সংখ্যা প্ৰায় 35টামান কিতাপ মই এনেধৰণৰ অনুবাদ কৰা আছে। আৰু যদি আমাৰ শ্ৰোতাসকলে এইবিলাক পাব বিচাৰে, তেনেহ'লে আজিকালি
আমি এই কিতাপবিলাক খণ্ড খণ্ডকে প্ৰকাশ কৰা আছে। ৱেবছাইটত আমাৰ খুব সৰু সৰুকে দিয়া আছে, 4 পেজ বা 6 পেজ বা 8 পেজত দিয়া আছে, যে তেওঁলোকে সহজে কৰিব পাৰে। আৰু শ্ৰোতাসকলৰ কাৰণে আৰু এটা ভাল খবৰ আছে যে গোটেইকেইটা নহয়, আমি অন্তত 9খনমান কিতাপ, যিটো মানে খুব দৰকাৰ। যেনেদৰে মছলি সম্বন্ধে আপুনি কি চিন্তা কৰে, হাউ আই বিকাম এ খ্ৰীষ্টান, মই কিয় মুছলিম কৰোঁ, এই ধৰণৰ ভাল ভাল কেইটামান টেষ্টিমনিয়েল কিতাপ আমি অডিঅ'ও কৰিছোঁ। আচ্ছা, দেন সেইবিলাক ৱেবছাইটৰ যোগেদি মানুহবিলাকৰ এতিয়া বেলেগ বেলেগ ঠাইৰ মানুহে এইটো কিতাপ পঢ়িব নোৱাৰিলেও শুনিব পাৰে। আৰু যিসকলে পঢ়িব নোৱাৰে তেওঁলোকৰ কাৰণে আৰু অসুবিধা। ঠিক। আৰু ইয়াৰ লগতে আমাৰ এই ইঞ্জিল স্বৰূপখনো আমি কি কৰিছোঁ, ইতিমধ্যে এইখনো ইতিমধ্যে আমাৰ অডিঅ' হৈ গ'ল। অডিঅ' শুনিব পাৰিব, খুব ভাল। গতিকে পঢ়িব নোৱাৰিলেও যে তেওঁলোকে পাব নোৱাৰিব তেনেকুৱা নহয়, ব্যৱস্থাটো হৈ গৈছে। আচ্ছা, এতিয়া প্ৰাৰ্থনাৰ জীৱনটো হয়তো ভাবোঁ এইটো বিৰাট এটা গুৰুত্বপূৰ্ণ বিষয়। এটা মানুহে কেনেদৰে প্ৰাৰ্থনা কৰে মই নাজানো, কিন্তু মোৰ টাইম টেবুলটো মই কৈ লওঁ। মই এইটো প্ৰায় বেমাৰৰ পৰা সুস্থতা পোৱাৰ পাছৰে পৰাই মোৰ এটা টাইম টেবুল আছে। ৰাতিপুৱা মই 5টা বজাত উঠোঁ বা সেইটো বতৰত 6টাত উঠোঁ, তেনেকৈ হেৰি আছে। আৰু মই 1 ঘণ্টামান খোজকাঢ়োঁ। তাৰপিছত গা পা ধুই মই বাইবেল পঢ়োঁ। আৰু বাইবেল পঢ়োঁ এনেকুৱা যে প্ৰত্যেকটো দিনত মই 3ৰ পৰা 5টা চেপ্টাৰ মই পঢ়োঁ বাইবেলৰ। কাৰণ মই এটা হেৰি পাইছিলোঁ যে কোনোবাই যদি প্ৰতিদিনে 3টাকৈ চেপ্টাৰ পঢ়ে, 1 বছৰত গোটেই বাইবেলটো পঢ়া হৈ যায়। আচ্ছা, সেইটো নিৰিখ ৰাখি কেতিয়াবা আকৌ স্কিপ হয়, যিদিনা প্ৰগ্ৰাম থাকে পঢ়িব নোৱাৰোঁ, কিন্তু 3টা এভাৰেজ মানে থাকেই আৰু তেনেকুৱা এটা মেইনটেইন কৰি আছোঁ। আৰু সেইফালৰ পৰা ক'বলৈ গ'লে মই আধা ঘণ্টা 40 মিনিটমান বাইবেল পঢ়া হয়, আৰু বাকী আধা ঘণ্টামান মই প্ৰাৰ্থনা কৰোঁ। প্ৰাৰ্থনাত মানে যিমান মনত কৰোঁ মোৰ পৰিয়ালৰ কথা, সমাজৰ কথা, আৰু নতুন বিশ্বাসীসকলৰ কথা, মণ্ডলীবিলাকৰ কাৰণে, দেশৰ কাৰণে, শান্তি সম্প্ৰীতি ৰক্ষাৰ কাৰণে, অসম দেশৰ কাৰণে, বা আমাৰ বিভিন্ন ধৰণৰ যিমানবিলাক আমাৰ প্ৰয়োজনীয় সেইবিলাক আমি প্ৰেজেণ্ট ইছ্যুৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ। তো মুঠতে 1 ঘণ্টা সময় বাইবেল পঢ়াৰ প্ৰাৰ্থনা কৰোঁ, 1 ঘণ্টা হৈ যায়। আৰু সেইটো এতিয়ালৈকে কণ্টিনিউ চলি আছে। খুব ভাল। আৰু যদি কওঁ তেতিয়াহ'লে মই কিছুমানে সুধিব যে বাইবেল কিমানবাৰ পঢ়া হ'ল। মোৰ কিন্তু তেনেকুৱা মানে কিবা নিৰ্ধাৰিত সময় আছে? নাই, মানে কেইবাৰমান পাঠ কৰা হৈ গ'ল এইখন বাইবেল। কেইবাৰ পঢ়িলে? মানে সেইটো অসমীয়া বাইবেল মোৰ 3বাৰ পঢ়া হৈছে, নতুন নিয়ম 7বাৰ পঢ়া হৈছে, আৰু বাংলা বাইবেল যিটো আছে ডাঙৰ বাইবেল সেইটো চাগে 3বাৰ পঢ়া হৈছে। ইংৰাজী বাইবেল সম্পূৰ্ণৰূপে ইংৰাজী বাইবেল এইটো গোটেই বাইবেলটো 2বাৰ পঢ়া হৈছে, নতুন নিয়মটো 4বাৰ 3বাৰ তেনেকুৱা কিবা হৈছে। মানে একদম একুৰেট হিচাপ নাই, কিন্তু বহুতবাৰ মোৰ পঢ়া হৈছে। মানে একফালৰ পৰা এইটো অসমীয়া বাইবেল, বাংলা বাইবেল আৰু কিতাপৰ মুকাদ্দাছ আছে, এইবিলাক পঢ়া হৈ থাকে জনাৰ কাৰণেও, আৰু কেতিয়াবা এইবিলাক প্ৰয়োজনো হয়। মুখস্থ নহয়, কিন্তু আমি পঢ়ি যাওঁ, চৰ্চা হৈ থাকে বা নজনা বিষয়টো আকৌ। সেইকাৰণে মই আমাৰ শ্ৰোতাসকলকো কওঁ, আপোনালোকে অকল প্ৰাৰ্থনাটো কৰিবই লাগিব, কিন্তু লগতে বাইবেলো পঢ়ক। কাৰণ বাইবেল হ'ল ঈশ্বৰৰ বাক্য। আমি যদি ঈশ্বৰৰ বাক্য পাঠ কৰোঁ, ঈশ্বৰৰ লগত কথা কোৱাৰ নিচিনা হয়। বাইবেল পঢ়াটোৰ এটা সুফল আছে, আৰু প্ৰাৰ্থনা কৰাটোৰো এটা সুফল আছে। বাইবেল পঢ়াটো মানে ঈশ্বৰৰ বাক্য আপুনি আওৰালে, আৰু প্ৰাৰ্থনাটো হ'ল আপুনি আওৰালে, হে প্ৰভু মোৰ এতিয়াতো প্ৰয়োজন আছে। গতিকে দুয়োটাৰো প্ৰয়োজন আছে। ঠিক আমাৰ শ্ৰোতাসকলক মই অনুৰোধ কৰিম যেন জানিবৰ কাৰণে ঈশ্বৰৰ বাক্য সদায় পঢ়ে, আৰু লগতে প্ৰাৰ্থনাও যেন কৰে। ব্যস্ততা থাকিবই, কিন্তু তাৰ মাজতো ঈশ্বৰৰ লগতো আমি থাকিব লাগিব। তেতিয়া ঈশ্বৰে আপোনালোকক আমাৰ সকলোৰে আশীৰ্বাদ কৰিব। কৰ্মজীৱনত
বা পৰিয়ালগত জীৱনত বা সমাজত চলি যোৱাৰ পিছতো আমি সকলোৱে যদি প্ৰভুৰ লগত ঈশ্বৰৰ লগত চলি যাব পাৰোঁ আৰু চলি যোৱা উচিত আছে, যিহেতু আমি প্ৰভুৰ লগত প্ৰভু যীশুক জানিছোঁ, বুজিছোঁ, আৰু সেই যিটো বিশ্বাসৰ জীৱন পৰিক্ৰমাটো খ্ৰীষ্টৰ জীৱন যাপনত কিমান প্ৰয়োজনীয়তা আছে বুলি ভাবে বিশ্বাসটো? বিশ্বাসটো আমি যিমান গভীৰ কৰিব পাৰোঁ, বাইবেল পঢ়িয়েই হওক, ঈশ্বৰৰ বিষয়ে অধিক জানিয়েই হওক, টেষ্টিমনি শুনিয়েই হওক, আমি ইমান ঈশ্বৰৰ ওচৰত যাব পাৰিছোঁ। সেইকাৰণে বাইবেলৰ তেনেকুৱা বহুত বাণী আছে, কিন্তু এটা কথাটো আমি ক'ব পাৰোঁ যে ঈশ্বৰৰ লগত কেতিয়াও ভাঞ্জন আনে, মানে ভাংগম কৰিব নোৱাৰে, মানে ঈশ্বৰক আমি ঠগাব নোৱাৰোঁ। পোন কথা ক'বলৈ গ'লে তো আমি যিমান আমাৰ আন্তৰিকতাৰে ঈশ্বৰক আমি যিমানখিনি দিম, সেইটোৰ ওপৰত বেছ কৰি তেওঁ আমাৰ বিশ্বাসৰ গভীৰতাটো উদান কৰিব। আৰু আমাৰ বিশ্বাসৰ গভীৰতা যিমান বেছি হ'ব, ঈশ্বৰৰ আশীৰ্বাদ আমাৰ জীৱনত আমি সিমান দেখিবলৈ পাম। নিশ্চয়। সেইকাৰণে আমাৰ শ্ৰোতাসকলক বা আমাৰ আমি শিক্ষাটো তেনেকৈ কওঁ, আমি কেতিয়াও বাইবেল পঢ়া এৰিব নালাগে, প্ৰাৰ্থনা কৰাটো আমি কেতিয়াও এৰিব নালাগে। আমি যিমান ডাঙৰ অসুবিধা নহওক ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে, সমৰ্পণ কৰিব লাগে। কাৰণ প্ৰাৰ্থনাশীল জীৱনেই হ'ল জয়যুক্ত জীৱন। প্ৰাৰ্থনা নকৰোঁ, আমি কেতিয়াও জয়যুক্ত হ'ব নোৱাৰে। হয়। চ' ছাৰ, বহুত ধন্যবাদ। আপোনাৰ গোটেইখিনি যি আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শৈশৱৰ পৰা আৰম্ভ কৰি পঢ়া শুনা জীৱনৰ পৰা দুখ কষ্ট সংগ্ৰাম, বিভিন্ন বিপদ আপদ, বিভিন্ন বেমাৰ আজাৰ, বিভিন্ন দুৰ্ঘটনা, বিভিন্ন সামাজিক সমস্যা, পৰিয়ালগত সমস্যাৰ মাজতো আপুনি সুখ শান্তি পাইছে, যীশুৰ লগত থাকি আনন্দ পাইছে, আপুনি নিজে তৃপ্তি পাইছে প্ৰভুৰ বাক্যত, আপুনি নিজে এটা ভাল সু অভ্যাস যি প্ৰাৰ্থনাশীল জীৱন গঢ়ি উঠিছে, এটা সুন্দৰ পৰিয়াল পৰিচালনা কৰি আছে, এটি মণ্ডলী পৰিচালনা কৰি আছে, আৰু সমাজক যিমানখিনি আপোনাক ঈশ্বৰে জ্ঞান বুদ্ধি দিছে আপুনি ভাল পথ দি গৈছে। সঁচাকৈ মোৰ ফালৰ পৰাও মই প্ৰাৰ্থনাত থাকিম, আপোনাৰ শৰীৰ সদায় সুস্থ থাকক, ভালে থাকক, আৰু প্ৰভুৰ কাম এনেকৈ কৰি যাওক। আপুনি শেষ সকলোৰ বাবে চোতাৰ হৈ যিমানসকলে এই আপোনাৰ যি সাক্ষ্য তেওঁলোকে শুনিব, সেই সকলোসকলৰ বাবে যাতে আপুনি শেষ প্ৰাৰ্থনা কৰি দিয়ে, আৰু আমাৰ চেনেলটোৰ বাবেও আৰু প্ৰত্যেকজন দৰ্শকৰ বাবেও। আজিলৈ ধন্যবাদ। ধন্যবাদ। আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা আমাৰ অতিকৈ মৰমীয়াল সৃষ্টিকৰ্তা পৰমেশ্বৰ, আমি আপোনাক ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰোঁ, কাৰণ আপুনি ধন্যবাদ পোৱাৰ যোগ্য ঈশ্বৰ। আপুনি যুগে যুগে একে হৈ থাকোঁতা আব্ৰাহামৰ ইচ্ছাকৰ ঈশ্বৰ, অপৰিৱৰ্তনীয় ঈশ্বৰ। আপুনি এই জগতত আপোনাৰ সন্তানসকলক সকলো সময়তে পৰিচালনা কৰি আশীৰ্বাদ কৰে, নিৰাপত্তা দিয়ে, আৰু সকলো বিপদ আপদৰ মাজতো আপুনি তেওঁলোকক সহায় কৰে। প্ৰিয় প্ৰভু, আমি আজিৰ এই যিখিনি সময় আমি নিউ লাইফ ইনস্পিৰেশ্যন এই চেনেলৰ কৰ্মকৰ্তাসকলৰ সৈতে একেলগে আলোচনা বিলোচনা কৰিলোঁ। আমাৰ যদি কিবা ভুল হৈছে আপুনি ক্ষমা কৰিব, কিন্তু যি ভাল হৈছে তাতে আপুনি আমাক আশীৰ্বাদ কৰিব, আৰু যি শ্ৰোতাসকলে আমাৰ এই আলোচনাবিলাক শুনিব তেওঁলোকৰো যেন আধ্যাত্মিক জীৱনত উপকৃত হ'ব, প্ৰভু তেনেকুৱা প্ৰাৰ্থনা কৰিছে। তেওঁলোকৰ হৃদয় মন খুলি দিব, আৰু হয়তো বহুত আমাৰ মুছলিম ভাইসকলেও শুনিব। আপুনি তেওঁলোকক আশীৰ্বাদ কৰিব। আপুনি পঠোৱা আপোনাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টৰ বাহিৰে যে আমাৰ অনন্ত জীৱন নাই, পৰিত্ৰাণ নাই, এই কথাটো যেন তেওঁলোকেও উপলব্ধি কৰিব পাৰে, আমি তেনে প্ৰাৰ্থনা কৰিছোঁ। লগতে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আমাৰ এই চেনেলৰ কৰ্মকৰ্তাসকল, তেওঁলোকক আপুনি আশীৰ্বাদ কৰক। তেওঁলোকে যি মনোভাৱ লৈ পেলাই এই চেনেল আৰম্ভ কৰিছে, সেই সকলোবিলাক যেন আপোনাৰ দৃষ্টিত গ্ৰহণীয় হয়, আৰু আপোনাৰ গৌৰৱৰ কাৰণে হয়। প্ৰভু, আমি তেনে প্ৰাৰ্থনা কৰিছোঁ। ডেভিড বৰা বা ডেভিড ব্ৰহ্ম,
আৰু আমাৰ যি ভাইসকল আছে তেওঁ প্ৰত্যেককে প্ৰভু আমি আপোনাৰ হাততে সমৰ্পণ কৰোঁ আপুনি তেওঁলোকক ব্যৱহাৰ কৰক আপোনাৰ জ্ঞান আত্মাৰে আপুনি তেওঁলোকক সবল কৰক শক্তিশালী কৰক যেন এই চেনেলৰ যোগেদি তেওঁলোকে বহুত প্ৰচাৰৰ বহুত কৰ্ম কৰিব পাৰে বহুত মানুহে যেন ইয়াৰ যোগেদি আপোনাৰ তাত আহিব পাৰে আমি তেনেকুৱা প্ৰাৰ্থনা কৰিছোঁ এই ঠাইখনৰ কাৰণে প্ৰভু আমি ধন্যবাদ দিছোঁ নিৰ্মল শৰ্মা ডাঙৰীয়াই এই ৰুমখন এৰি দিছে এই ষ্টুডিঅ'ৰ কাৰণে এই শৰ্মা ডাঙৰীয়াক আপুনি আশীৰ্বাদ কৰক এই পৰিয়ালটোকো আৰু এই ঠাইখনকো আপুনি আশীৰ্বাদ দান কৰক তেওঁলোকে যি ইকুইপমেণ্টছবিলাক ব্যৱহাৰ কৰিছে সেইবিলাকৰ ওপৰতো যেনেকুৱা জেগা থাকে অনুগ্ৰহ থাকে আৰু যিখিনি কৰিব লগা থাকিব ইয়াৰ ফাইনেল ব্ৰডকাষ্টৰ সময়ত আৰু তাৰ আগতো যি কৰিব লগা আছে এডিটিঙৰ কাৰণে যি কৰিব লগা আছে সকলোবিলাকত আমাৰ এই ভাইসকলক আপুনি আশীৰ্বাদ কৰিব আৰু এনেদৰে আপোনাৰ গৌৰৱ পাক আমি তেনেকৈ প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ দিছোঁ প্ৰভু আমাক এই সময়খিনি দিলে আৰু আমি একেলগে যিবিলাক কথা বতৰা পাতিলোঁ ব্যস্ততাৰ মাজতো আপুনি আমাক সময় উলিয়াই দিলে আমাৰ শাৰীৰিক মানসিক আৰ্থিক সকলো ফালৰ পৰা আপুনি আশীৰ্বাদযুক্ত কৰি ৰাখক আমি আগন্তুক দিনবিলাকত আপোনাৰ পৰিচৰ্যা অধিককৈ কৰি যাব পাৰোঁ আৰু শেষলৈকে আপুনি আমাক সুস্বাস্থ্যত ৰাখিব যেন আপোনাৰ পৰিচৰ্যা আমি কৰি যাব পাৰি আৰু আপোনাৰ ৰাজ্য বিস্তাৰৰ কাৰণে আমি কাম কৰি যাব পাৰোঁ ধন্যবাদ বিশ্বপ্ৰভু এই সুন্দৰ সহযোগ দিয়াৰ কাৰণে আৰু এই সুন্দৰ পৰিৱেশৰ কাৰণে আপোনাৰ হাততে সকলোকে সমৰ্পণ কৰি এনে প্ৰাৰ্থনা বিশ্বাসে আমাৰ একমাত্ৰ পৰিত্ৰাতা প্ৰিয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমেন Amen. Amen. Praise the Lord. ধন্যবাদ স্যার বহুত ধন্যবাদ নতুন যি পডকাষ্ট চেনেল নিউ লাইফ ইনস্পিৰেশ্যন এই চেনেলৰ জৰিয়তে প্ৰভু যীশুত বিশ্বাস কৰি আমি অনুগ্ৰহৰ পথ আশাৰ পথ প্ৰেমৰ পথ ক্ষমাৰ পথ যে আমি পাইছোঁ সকলোৰে জীৱনত সাক্ষ্যবিলাক আছে প্ৰভু যীশুৰ সাক্ষ্যবিলাক আছে আৰু এই সাক্ষ্যবিলাক আমি এই চেনেলৰ জৰিয়তে ফুটাই উঠাব বিচাৰিছোঁ বহু লোকৰ জীৱনত এই সাক্ষ্যবিলাক যাতে সকলোৱে আশীৰ্বাদ পাব পাৰে অনুগ্ৰহবিলাক পাব পাৰে এইটোৱে আমাৰ উদ্দেশ্য আৰু এই চেনেলৰ জৰিয়তে আমি নাম্বাৰ তলত দি দিম পাৰ্টনাৰ সহায় আপোনালোকে ল'বলৈ পাৰে আৰু যোগাযোগ কৰিব পাৰে ধন্যবাদ থেংক ইউ